Hello, namaskar. Tinskar moi smini apnalok সকলোকে স্বাগতম জনাইছো মোৰ আজি অন্য এটা ভিডিঅ'লৈ। আজি একচুয়ালি মই বৰ বিশেষ কিবা নহয় এটা স্পেশাল টিপস আৰু স্পেশাল ৰেমেডি লৈ আহিছো আপোনালোকৰ ওচৰলৈ আৰু হেতু হল কি মানে মোৰ লুকস চাই গম পাইছে মই কি দিম বাৰু আইডিয়াটা লগাও একচুয়ালি মই দিব বিচাৰিছো মোৰ 5 বছৰ চফা কটাই দিয়া এটা স্পেশাল টিপস আৰু হেতু হল কি মানে চুলিখিনি সুবিধা এটা অনুমান এটা হৈছে ন চক নামৰ চুলিখিনি ইমান ধুনীয়া লাগিছে কি বুলি কয় যে so beautiful so elegant just looking like a wow মানে হৈছে নাই বাৰু মোৰ চুলিখিনি একচুয়ালি কি হৈছে জানা একদম মানে সাংঘাতিককে হৰিছিল আৰু পুৰা পকি গৈছিল পকি যাওঁতে মই চুলিখিনি অলপ চিন্তা কৰি পেলাই কিবা এটা কৰিলো আৰু হেতু হৈছে মই আপোনালোক দি আছো জেতুকা লগালো জেতুকা মানে বয়সটো কাটিব বিচাৰে যদি আপোনালোকে কি কৰিব জানা জেতুকা লগাব মেহেন্দি কেতিয়াও নাপাহৰিব জেতুকা লগাবলে আৰু হেতু হল আটাইতকৈ বেষ্ট টিপস মানে এটু জেতুকাটো লগালে চুলিখিনি বহুত বেছি ৰঙাও হৈ নাযায় আৰু একদম কলা হৈ যায় পকা চুলিবোৰ পুৰা ৰঙা চুলিখিনি মিলি যায় চব না মোৰ ইমান ধুনীয়া হৈ গ'ল মানে একদম ৰঙা দেখিছে মোৰ মানে বিৰাট ভাল লাগিছে মই বিৰাট হেপি আজি গম পাইছে নাই মোৰ চুলিখিনি ফনিছে ইস ৰাম ইমান হৰিছে নহয় চুলিবোৰ ইমানকে হৰাৰ কাৰণে ভাবিছো কি কৰো বাৰু জেতুকা আছে জেতুকাকে টিকলু নহব পকিছে গুটে পকি শেষ মানে চকচন পুৰা বগা এতিয়া জেতুকা চিঙিলো সোণ আৰু মই দুটা লগ লৈ জেতুকাকে চিঙাত লাগি গলো আৰু আমি দুটাই জেতুকা চিঙি জেতুকা যিহেতু চুলিৰ কাৰণে এটা ভাল হয় ই এন্টিসেপ্টিকৰ কাম কৰে প্লাস মানে কালাৰ হয় আৰু জেতুকাত অকল জেতুকা লগাব নালাগে জেতুকা লগালে চুলিৰ গ্ৰোথটো ভাল হয় জেতুকাৰ লগত মই এড কৰিছো এলোভেৰা আৰু নেমু এই দুইটা বস্তু এড কৰি পেলাই মই ইয়াৰ হে পেষ্ট বনাম এই জেলখিনি মই উলিয়াই লৈছো এলোভেৰা ঘৰৰে এলোভেৰা আমি ইয়াত চুলি আৰু স্কিনৰ কাৰণে ৰোৱা হৈছে নেমু পুস্কিটো চকচন বাৰু ইমানকে আমনি কৰি আছে মোৰ লগত এইখিনি গুটেখিনি ভালকে মিক্সাৰ গ্ৰাইণ্ডাৰ পিচি ধুনীয়া ইয়াৰ আগতে কৈ লওঁ জেতুকাখিনি পিছাৰ আগতে জেতুকাখিনি ভালকে ধুই ল'ব আৰু ইয়াত চক মই এতিয়া মোৰ যিখিনি বেছিকৈ পকি গৈছে চুলি সেইখিনিত মই লগাই লৈছো বেছি ভালকে যেটো মই নিজেই লগাইছো অকনমান কষ্ট হৈছে মোৰ চুলিখিনি ছুটি হোৱাৰ কাৰণে ইমান বাৰু কষ্ট হোৱা নাই কিন্তু মুখলে গুটেইবোৰ বৈ আহিব যিখিনি জেগা বেছিকৈ মোৰ পকা হৈছে সেইখিনি মই বেছি ভালকে লগাইছো আৰু চুলিখিনি মই এনে ধৰণে বান্ধি থম যা হিপৰ মোৰ জটাটো নিচিনা ধুনীয়াকে বান্ধি মেলি তলে মাৰ গুটে বৈ আহিছে চকচন মুখলে অলপ নেমু দিয়া আছে তো হেতু কাৰণে বেছিকে বৈ আহিছে আৰু গুটে চুলিখিনি ধুনীয়াকে লগাই মেলি দেখুন এয়া মোৰ প্ৰায় শেষ হ'ব গৈ এতিয়া এনেকৈ লগাই প্ৰায় আধা ঘণ্টা মান থোৱাৰ আধা ঘণ্টা নহয় সৰি 2 ঘণ্টা মান থোৱাৰ পিছত চুলিখিনি যেতিয়া শুকাই যাব তেতিয়া ধুই দিম আৰু ধুনীয়াকে ধুই মেলি এটা ধুনীয়া লুকস দিব মোৰ হৈ গল চুলিখিনি এতিয়া মই আপোনালোকক যিখিনি মোৰ ৰৈ গৈছে সেইখিনি ভালকে হেৰি কৰি দিছো ধুনীয়াকে শুকাই যোৱাৰ পিছত অলপ মান ৰ'দতে বহি থাকি চুলিৰ আসল যিটো ৰূপ হেতু দেখা পোৱা যাব মই এতিয়া আপোনালোকক মোৰ চুলিখিনি অলপমান থকাৰ পিছত দেখাই আছো আৰু হেতু আৰু স্পেশাল টিপস মই আপোনালোকক দেখুৱাম যে চুলিখিনি এতিয়া মোৰ আজি হৰাও নাই তেনেকে মানে বহুত কম আৰু মোৰ চুলিখিনি দীঘল আছিল মই মানে হৰাৰ কাৰণে কাটি দিলো ইমান বেছি হৰিছে বুলি ভাবি পেলাই বহুত মানে কিবা লাগিলে আৰু মনটোতে নাই মানে চুলি সব মই হাখিনি জিবুলু চাহ হৈ দেবা নহলে মানে চুলি পুৰা পকি একদম বৰবাদ হৈ যায় পকে হৰে মানে সাংঘাতিককে হৰিছিল আৰু হৰাৰ কাৰণে মই জেতুকা ব্যৱহাৰ ঘৰতে আছে গছ জেতুকা যেহেতু ঘৰতে মানে ভাবিলো আৰু কি দিও জেতুকাত এলোভেৰা প্লাস নেমু টেঙা দি পেলাই মানে মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লগাই দিলো পুৰা ধুনীয়া মই হেতু আপোনালোকৰ ওচৰত লৈ আহিম আপোনালোক দেখুৱাম আৰু মোৰ আটাইতকৈ ভাল লাগিছে মই পকা চুলি বহুত বেছি আছিল যিবিলাকে মোক সাক্ষাতে পাইছে তেওঁলোকে জানে মোৰ চুলিবোৰ পুৰা পকি গৈছে বুলি আৰু এতিয়া মই আপোনালোকৰ ওচৰত লৈ আহিছো পকা চুলি নাই একদম নাই মানে এইবোৰ ৰঙা হৈ গৈছে এইবোৰ সব পকি গৈছিল মোৰ একদম মানে কৈছো নহয় কেনেকুৱা লাগিছিল আৰু মানে পুৰা হসাকে কৈছো 45 বছৰীয়া বুলি পুৰা কব মানে আৰু এতিয়া নিজকে ভাল লাগিছে 50 বছৰীয়া মই নহয় বুলি আৰু হেতে স্পেশাল টিপস আপোনালোক দেখুৱালো ভাল লাগিলে এতিয়া মই ওলাই আছো দোকানলৈ বহুত দেৰি হৈছে একচুয়ালি মই আজি পুৰা দেখিছে না কাপোৰ একদম মানে পুৰা কাপোৰ ধুলো আৰু বহুত দেৰি হৈ গ'ল আৰু ফাইনালি মোৰ এই জীৱন সংগী স্কুটিখনত মই এতিয়া দোকানলৈ যাম আৰু আজি আপোনালোকলৈ লৈ আহিম বহুত ধুনীয়া মানে এটা
ভিডিঅ' কিন্তু মই কাইলৈ আপলোড দিম আজি ভিডিঅ'টো বনাম আৰু আজি মই আপোনালোকক মোৰ স্পেচিয়েল মেহেন্দি চুলি কালাৰ কৰা সেইটোৱে দিম আৰু মোৰ ভাল লাগিলে আৰু সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দিওঁ আৰু মই এতিয়া ওলাইছোঁ দোকানলৈ আৰু দোকানতে লগ পাম নহয় জানো আকৌ এবাৰ লগ পাম আৰু আজি হ'লেও চৰি দেই দোকানত লগ নাপাওঁ আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আপোনালোকক পাহৰি থাকিছোঁ ক'বলৈ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে অলপ হ'লেও ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকেও যদি কাৰোবাৰ চুলিৰ কিবা প্ৰব্লেম দিছে সৰিছে পকিছে কিবা হৈছে তেতিয়াহ'লে মই এপ্লাই কৰা টিপছটো এপ্লাই কৰি চাবচোন আৰু মোক জনাব সঁচাকৈ কৈছোঁ মই ৰিয়েলি ভেৰি হেপ্পী মানে একদম সাংঘাতিক সুখী হৈছোঁ আৰু মই ভিতৰলৈ উভতি আহিছোঁ মোৰ চশমাখন থাকি গ'ল চ' বাই বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ আহিছোঁ থেংক ইউ মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৈছোৱাৰ বাবে